মাঘৰ বিহু লগ জনালো প্ৰথমে জানৈ কেৰুমি নাকৰা জানৈ কোনেনো পিন্ধালে বিহুলৈ আহিছো জানৈ তোকে নাপাবলৈ জানৈ তোকে নাপাবলৈ হিমালয় মৰম লাগে তোমালৈ হৈ যাম লৈ যাম আমাৰ ঘৰলৈ বিলাহী কিনো মৰম বিলাহী। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। সোঁফালৰ পৰা সকলোকে ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ। আজি বিহু উৰুকা আৰু আজি মানে অলপ সোনকালে উঠিলোঁ গাইছ, মানে আজি 5টাতে উঠিলোঁ আৰু এতিয়া বাজিলে 6টা। এতিয়া মই মুখ হাতবোৰ ধুই লওঁগৈ, মুখ হাতবোৰ ধুই চাহ তাহ খাই নামঘৰলৈ যাম। ৰাতিপুৱা মানে লাল চাহ একাপ পালে গাইছ, একো নালাগে আৰু। এতিয়া গাইছ চাহ তাহ খাই ওলাই আহিলোঁ আৰু নামঘৰলৈ। মানে দাদা এজন সৰু আৰু ৰৈ আছে, অলপ এই টাৰ্ণিংটো পাৰ হৈ পেলাই দাদা এজন ৰৈ আছে, মানে তেখেতৰ লগতে যাম। এতিয়া মানে দাদাজনক মাতিলোঁ, দাদাজন গুচি গ'লগৈ বোলে। এতিয়া মই অকলে যাব লাগিব আৰু তাত গৈ সকলোকে লগ পাম বলক। এতিয়া গাইছ লগৰ দুঘৰ পাই গ'লোহি, মানে এতিয়া মোৰ লগতে চেনেলযোৰ আপোনালোকে থৈ লওক। এইফালে আমাৰ আছে খুৰীদেউ, খুৰীদেউৱে ঘৰ সাৰি আছে। এইয়া গুড মৰ্ণিং। মৰ্ণিং। সিহঁতৰ পৰা শুৰ এখন লৈ লৈছোঁ, মেজিৰ কাৰণে এইখন। তাৰপিছতে এইটো এতিয়া শুই আছিলে, এই জাষ্ট উঠিছে। তাৰপৰা এতিয়া মেজি তালৈ যাওঁ বোলক। আৰু পালোহি, অলপ দূৰ আছে। মানে ইয়াতে মেজি ঠিক কৰা হৈছে, এইবোৰ মানুহবিলাকে ঠিক কৰি আছে। এইফালে নামঘৰটো আছে, মানে নামঘৰটো এইটো তাত আছে, মানে এইবাৰ এইফালে লোৱা হৈছে, চাফা কৰি আছে। এতিয়া মানে মেজিটো কোনটো ক'ত হ'ব? জুই এখন শিকিলোঁ, মানে ইয়াত জুই জ্বলাই থৈছে। এতিয়া এইফালে আহি মানে বাঁহ আনিবলৈ আহিছোঁ। এইজোপা বাঁহ গছ পাই গ'লোহি, কোনজোপা পৰা আনিম এতিয়া মানে গম নাপাইছোঁ। এইফালে বস্তাতে দেখাম আহক আপোনালোকক বলক। এতিয়া পাই গ'লোহি দিচাং নৈ। গাইছ এতিয়া আমি দিচাঙৰ পাৰতে আছোঁ, হাবি পাই গ'লোহি এজোপা বাঁহ গছ। এনেকৈ পাৰিবি চাওক কাইলৈ মোৰ ডেড বডিহে দেখিবি এনেকৈ। এতিয়া আহিলোঁ নামঘৰলৈ, মানে নামঘৰ পাইছোঁহি। এইটো নামঘৰ আমাৰ, আমি মানে টিং নিবলৈ আহিছোঁ। এতিয়া মানে গাইছ টিং আনি এটালোঁ, আৰু এইবিলাক দেখিছে যে আপোনালোকে, মানে আহিবলৈ দিগদাৰ হ'ব নহয়, ৰাতি ওজত পৰিবলগীয়া হ'ব পাৰে, মানে মুঢ়াবোৰ অঁতাই দিয়া হৈছে। এইফালে শ্ল'প এটা ধুনীয়াকৈ কাটি দিব লাগিব। আমি এই তামোলডাল মেজি খুঁটা বনাবলৈ আনিছোঁ। ইয়াত এনেকৈ খুঁটাবিলাক আনি পুতিবহি লাগিব। এই বেডাল কেলৈ হেৰি গৈছে? এতিয়া মেজি আধা আধি কাম হৈ গ'ল, আৰু এইফালে দেখিছে যে ইয়াত মানে ৰাতি জুই ধৰিব, এনেই মানুহবিলাকে সেকিবৰ কাৰণে জুই ধৰিব। আৰু এইফালে মেজি হৈ গ'ল, আৰু এইটো যে দেখিছে ঘৰটো মানে এই ভেলাঘৰ, মানে ভেলাঘৰ নাই বনোৱা, এনেই এনেকুৱা টাইপত বনাই থৈছে। আৰু এইফালে বনাইছে চৌকা ভাত বনাবৰ কাৰণে। গাইছ আমাৰ এই ভোজৰ লিষ্ট ক'ত বনাইছে চাওক না। চ' গাইছ এতিয়ালৈ টাটা বাই বাই, আৰু 3টামান বজাত লগ পাম। চ' গাইছ এতিয়া ঘৰ পাই গ'লোহি, ঘৰ পাই পেলাই মানে গা পাবিলাক ধুই এইফালে ভাত বাঢ়ি থৈছে, এই ভাতটো খাই লওঁ।
মাছ আছে দাইল কচু খাই লওঁ দিয়ক গাইছ এইফালে আকৌ পাই গ'লো মই খানা জেগা এইফালে খানাৰ আয়োজন চলি আছে আৰু বলক বাকীটো দেখাই আছোঁ মাঘৰ বিহু উলগ জনালো প্ৰথমে দ্বিতীয়তে যে যেনেকে খাইছে আমি আমাৰ ইয়াত হাঁহে কোমোৰা খাইছোঁ আপোনালোকে কেনেকৈ খাইছে ক'ব নোৱাৰোঁ একদম তৃপ্তিয়ে এসাঁজ খওক আৰু দেই মাঘৰ বিহুৰ উৰুকাৰ মানে মেজি তলি ভোজ ভাতৰ সোৱাদেই সুকীয়া নহয় জানো এতিয়া আমাৰ খুৰীয়ে ভাত বনাই আছে ইয়াত ভাত পুৰা অতলি আছে আৰু খুৰী আইটেমটো কি হ'ব এতিয়া এয়া ভাত তাৰপৰা দালি আৰু বেঙেন ফ্ৰাই আৰু হাঁহৰ মাংস মাটি দাইল এইফালে খুৰীয়ে ভাত বনাই আছে আৰু হাঁহৰ মাংস আৰু এইফালে আছে আলু পিঁয়াজ আৰু বিলাহী কোমোৰা অমিতা গান এটা গাওক গাব নেজানো নহয় গওক একো নহয় এনেই সৰু হোৱাকে তাকে মই ভাল পাওঁ ভূপেন দাকে গাওক ভূপেন দা গান তাকে গাইছো অকণমান গাই দিয়ক গাই দিব ভুল হ'লে ক্ষমা কৰিব দেই কেঁচা মৰম চেঁচা নৈ মুখৰ মিঠাই কেঁচা মৰম চেঁচা নৈ মুখৰ মিঠাই এঠা দৈ মৰম 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 এই পাহৰি থাকিল নহয় আপোনালোকে গানটো কেনেকুৱা পালে নাজানো একে তুমি এবাৰ মৃদুল দা আকৌ মৃদুল দাক ৰিকুৱেষ্ট কৰিছো আমাৰ মানে এটা কবিতা গাই দিয়ক মই কবিতা গাব নাজানো নহয় নাজানিলে অলপ সৰু হোৱাকে এনেই গুণগুণাই দিয়ক ঠিক আছে অকণমান কৰিছো দেই ক্ষমা কৰিব অসমবাসী ৰাইজক অনুৰোধ কৰিছো ভুল হ'লে ক্ষমা কৰিব লুইতৰ পাৰৰ চিলা পৰ্বতৰ দাঁতিত এখনি গাঁও এলেঙিৰ দৰে চকুজুৰি ৰৈ যেনিয়ে বাৰী চাওঁ সেই গাঁৱতে 80 বছৰীয়া মৰাণ বুঢ়াৰ ঘৰ সংসাৰত আছে মাথো এটি নাতি সিয়ে আপোন পৰ বুঢ়াৰ মৰম বেঠাকলীয়া 30 বছৰ হ'ল এদিন গধূলি শৰাই ঘাটলৈ অকলে ওলাই গ'ল মাটিতে খাল পুত খাই তাত আছে লাও ফুৰা পৰি দেখি কলিয়াই কাঢ়ি আনিলে আদৰ কৰি বুঢ়াক সুধিলে আঁতিগুৰি তাৰ কলিয়া যে সৰু ল'ৰা কলে বুঢ়া এপা হুমুনিয়া কাহি কথাটি আগৰে পৰা এদিন মোগলে সাগৰৰ দৰে অলেখ সৈন্যলৈ ৰাম সিংহ ৰজাৰ লগত আহিল লোভত বলিয়া হৈ অতি আদৰৰ সোণৰ অসম কৰো বুলি সেই যে যুঁজত তুলিতে পিতাই হেৰুৱালে নিজৰ প্ৰাণ হাঁহি হাঁহি গ'ল দেশৰ কাৰণে জীৱন কৰিলে দান আজিও দেশৰ মনত কৰিলে ফুলি উঠে মোৰ বুকু আলু এঠানি নকৰিবি হেতু কোন যে বীৰৰ মূল অতি আদৰৰ বস্তু হেতু পবিত্ৰই ভৰপূৰ কলিয়াই দিলে মৰাণ বুঢ়াক নজনা বুঢ়ৰ মূল চন্দন কাঠৰ চিতাত জ্বলাই পুৰি যে পেলালে বুকু সেই ভুল হ'লে ক্ষমা কৰিব দেই ক'ৰবাত এই ভুল হ'ল বঢ়িয়া হৈছে হয় ঠাণ্ডা লাগিছে কিমান ঠাণ্ডা লাগিছে বাৰু আপোনাৰ এনেই আমাৰ মানে বেছি ঠাণ্ডা লগা নাই এইবিলাক অনুষ্ঠান হৈ আছে ইয়াত ছোৱালীবিলাকে নাচি আছে কিয় নাই মিছ পাইছে দেই ছোৱালীবোৰে এই কিজনী নাচি আছে গুলি ইহঁত নহ'ব দেই ইহঁত নহ'ব আমাৰ কিবা অনুষ্ঠান হৈ আছে অনুষ্ঠানৰ মাজতে কি কি মানে খানাটো কি কি হৈছে সেইটো সুধি থৈ আহোঁগৈ খানাটো কি কি হৈছে বাৰু কৈ দিওঁ পুৰা মাংস সিজি আছে হাঁহৰ মাংস কোমোৰা খানাটো কি কি হৈছে কৈ দিওঁ কোমোৰা ন বন্ধুসকল ইয়াত খানা চানা চলি আছে আৰু মোক লগৰ এটা ফোন কৰিলে মানে যাব লাগে লগৰটো হ'লে ব'লক এতিয়া তাত গৈ লগ পাই আছোঁ তো গাইছ এতিয়া লগৰটো ঘৰ পাই গ'লোহি ইয়াত এতিয়া ভালকৈ খানাটো খাই লওঁ
কৰা জানৈ কেৰুমি নকৰা জানৈ কোনেনো পিন্ধালে বিহুলৈ আহিছো জানৈ তোকে নাপাবলৈ জানৈ তোকে নাপাবলৈ জানৈ তোক দেখি লাগিছে জানৈ কেৰুমি নকৰা জানৈ কেৰুমি নকৰা জানৈ কোনেনো পিন্ধালে বিহুলৈ আহিছো জানৈ তোকে নাপাবলৈ জানৈ তোকে নাপাবলৈ জানৈ দেখি লাগিছে হিমালয় মৰম লাগে তোমালৈ হৈ যা লৈ যাম আমাৰ ঘৰলৈ হিমালয় মৰম লাগে তোমালৈ হৈ যা লৈ যাম আমাৰ ঘৰলৈ পকা পকা বিলাহী মৰ্ণিং বন্ধুসকল এতিয়া বাজিছে 5:30 মই আজিকালি এই খানা চানা খালোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ মানে আমাৰ তাতো মেজি জ্বলাইছে আৰু মোক লগৰটো ঘৰলৈও গৈছিলোঁ মেজি খানা খাবলৈ বুলি এতিয়া এইখন নৈখন যে দেখিছে যে এইখন হৈছে দিচাং নৈ পাওঁতে এইটো ৰাস্তা আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ তাতে শেষ কৰিম ভিডিঅ'টো ব'লক গাইছ এতিয়া চাহ তাহ খাই গা পা ধুই ৰেডি হৈ ল'লোঁ এতিয়া মেজি তালৈ যাওঁ ব'লক মানে মেজি তাত গৈ সেয়া কৰোঁগৈ এতিয়া পাই গ'লোহি মেজি এইফালে ককাহেঁত আছে আইতাহেঁত ব'লক সেয়াটো কৰি লওঁগৈ কৰিলোঁ এতিয়া মানে গাইছ মায়ে মই সেয়া কৰি ল'লোঁ আৰু আপোনালোকে সকলোৱে জানে মেজি বেলি ওলোৱা আগত জ্বলাব লাগে আৰু মানে এতিয়া বতৰটো ডাৱৰীয়া হৈ আছেতো মানে সিমানো ঠিক হৈ থকা নাই সেইকাৰণে অলপ দেৰিকৈ জ্বলালে আৰু গাইছ আজি ভোগালী বিহু ভিডিঅ'টো ইমানেই আছিলে যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ প্লিজ কৰি দিব গাইছ শেষত আকৌ এবাৰ আপোনালোকক মই কৈছোঁ হেপ্পী ভোগালী বিহু।